বাহিৰত কি শব্দ হৈছে কি ভুলি হৈছে তাৰ প্ৰতি আমাৰ খেয়াল ৰাখিব নালাগিব কিতাপখনৰ ভিতৰত আমি সোমাই যাব পাৰিব তেতিয়াহে আমাৰ কি হ'ব জ্ঞান আহৰণ হ'ব আৰু টোপনিত কিন্তু খতম কৰিলে সাৰ পাব লাগিব কিন্তু আমাৰ সেইটো নহয় ৰাতিপুৱা মাৰে দেউতাৰে মাতি থাকিব লাগে কাৰণ ইয়াত তোমালোকে যে থপ কৈ উঠা এই কথা মোক ক'ব নোৱাৰা কাৰণ মই তোমালোকৰ ঘৰে ঘৰে ফুৰোঁতে বনকে মুখ ধোৱাই দেখা পাইছিলোঁ বাছ লোৱাই দেখা পাইছিলোঁ গতিকে সেইটো ভাবি মোক দিব কাৰণ মই পাইছোঁ প্ৰমাণ মই গতিকে তোমালোকৰ এটা কথাই কৈছোঁ যে আমি কি কৰিব লাগিব জখলাত আগলৈ যাব লাগিব কিহৰ জখলাত শিক্ষাৰ জখলাত গতিকে আমি জখলাডালৰ যদি আঁকিকেইটা বেয়া হয় পুথিডালত পৰি যায় অৰ্থাৎ আমাৰ যদি ফাউণ্ডেশ্যনটো অৰ্থাৎ প্ৰাথমিক শিক্ষাখিনি নষ্ট হৈ যায় ভালকৈ শিকি নলওঁ তেতিয়া আমি কেনেকৈ আগুৱাই যাম গতিকে এতিয়াৰ পৰা তোমালোকে চেষ্টা কৰা নিশ্চয় ফলৱতী হ'ব পাৰিবা ঈশ্বৰে তোমালোকক মংগল কৰক মই ইয়াকে কামনা কৰিছোঁ কাৰণ ছাত্ৰ ছাত্ৰীৰ ভাল ৰিজাল্ট হ'লে সেইটোৱে আমাৰ আটাইতকৈ ভাল কাৰণ ক আখৰটো যিজনে শিকাইছে এনেকুৱা এটা বস্তু পৃথিৱীত নাই যি বস্তু দি তেওঁ ধাৰ ধৰিব নোৱাৰি কিন্তু ধাৰ ধৰিব পাৰি যদি তেওঁলোকক আমি শ্ৰদ্ধা ভক্তি কৰোঁ